দোস্ত মহাভাৰতত থকা সকলো ঠাই আজিও আমাৰ ভাৰতত দেখিবলৈ পোৱা যায়, যেনে কাশী, মথুৰা, বৃন্দাবন, কুৰুক্ষেত্ৰ ইত্যাদি। কিন্তু আপোনালোকে জানেনে মহাভাৰতৰ এনেকুৱা এখন নগৰ যি আজিও সাগৰৰ তলত আছে, আৰু যি নগৰ ভগৱান শ্ৰীকৃষ্ণৰ বাবে দেৱশিল্পী বিশ্বকৰ্মাই বনাইছিল আৰু যাৰ নাম আছিল দ্বাৰিকা নগৰী। কিন্তু এই দ্বাৰিকা নগৰখন কিয় আৰু কেনেকৈ সাগৰত ডুবিল, আহক এই সকলো জানিম আজিৰ এই ভিডিঅ'ত। দৰাচল দোস্ত, আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত, আৰু কংসৰ ভয়ত শ্ৰীকৃষ্ণৰ পিতা বাসুদেৱে শ্ৰীকৃষ্ণক কোনেও নজনাকৈ মথুৰাত যশোদাৰ ঘৰত ৰাখি আহে, আৰু তেতিয়াৰ পৰাই ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকাল মথুৰাত পাৰ হয়। দোস্ত, যেতিয়া ভগৱান শ্ৰীকৃষ্ণই কংসক বধ কৰে আৰু তাৰ প্ৰতিশোধ ল'বলৈ ৰজা জৰাসংঘে মথুৰাত বাৰে বাৰে আক্ৰমণ কৰা আৰম্ভ কৰি দিয়ে। আৰু এনেকৈ ৰজা জৰাসংঘে বাৰে বাৰে মথুৰাত আক্ৰমণ কৰাত অৱশেষত ভগৱান শ্ৰীকৃষ্ণই সাগৰৰ দেৱতাৰ পৰা এডোখৰ জেগা বিচাৰে এখন নগৰ বনাবলৈ, আৰু সেই সময়তে ভগৱান শ্ৰীকৃষ্ণই সাগৰৰ দেৱতাক কথা দিয়ে যে মহাভাৰতৰ শেষত এই জেগা পুনৰ ঘূৰাই দিম বুলি। দোস্ত, ইয়াৰ পিছতে ভগৱান শ্ৰীকৃষ্ণৰ আদেশত দেৱশিল্পী বিশ্বকৰ্মাই এই জেগাত এখন নগৰৰ নিৰ্মাণ কৰে, যাৰ নাম ৰখা হয় দ্বাৰিকা নগৰ। আৰু ইয়াৰ পিছৰ পৰাই আৰম্ভ হয় মহাভাৰতৰ যুদ্ধ, যি যুদ্ধ কৌৰৱ আৰু পাণ্ডৱৰ মাজত হৈছিল। যেতিয়া এই যুদ্ধত কৌৰৱৰ সকলো শেষ হৈ যায়, তেতিয়া গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিয়ে, যেনেকৈ কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈ কৌৰৱৰ সকলো শেষ হৈ গ'ল, ঠিক তেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ যাদৱ কুল শেষ হৈ যাব বুলি। गांधारी तुम्हें शाप देती हूँ। जिस प्रकार मेरी गोद सूनी हो गई है, जिस तरह कुरुकुल का संहार हो चुका है, उसी प्रकार तुम्हारे यादव कुल का भी संहार होगा। দোস্ত, ঠিক এনেকৈ দিন পাৰ হোৱাৰ পিছত এদিন ভগৱান শ্ৰীকৃষ্ণ এজোপা গছৰ তলত বিশ্ৰাম কৰি আছিল। সেই সময়তে এজন চিকাৰীয়ে দূৰৰ পৰা ভগৱান শ্ৰীকৃষ্ণক হৰিণাৰ দৰে দেখা পাই তেখেতৰ ওপৰত কাঁড় মাৰে, আৰু ইয়াৰ পিছতে ভগৱান শ্ৰীকৃষ্ণই নিজৰ দেহ ত্যাগ দিয়ে। দোস্ত, ইয়াৰ পিছতে দ্বাৰিকা নগৰীত যাদৱ কুলৰ মাজত যুদ্ধ হৈ সকলো শেষ হৈ যায়, আৰু অৱশেষত সম্পূৰ্ণ দ্বাৰিকা নগৰী সাগৰৰ মাজত ডুবি যায়। যি দ্বাৰিকা নগৰ হাজাৰ হাজাৰ বছৰৰ পিছত আৰৱ সাগৰৰ তলত ভাৰতীয় নৌসেনাই দেখিবলৈ পায়। কিন্তু দোস্ত, ইয়াৰ পিছতে বহু লোকে প্ৰশ্ন উঠায় যে এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে, কাৰণ হাজাৰ হাজাৰ বছৰৰ পিছতো ইয়াৰ অৱশেষ থাকি যোৱাটো কেনেকৈ সম্ভৱ হ'ব পাৰে। সেইবাবে বৈজ্ঞানিকৰ এটা টীমে সেই স্থানৰ পৰা বহুতো বস্তু লৈ আনে, আৰু এই বিষয়ে ৰিচাৰ্চ কৰাত সকলোৱে জানিবলৈ পায় যে এই সকলো বস্তু কমেও ৫,০০০ বছৰ আগৰ হয় বুলি, আৰু যাৰ সম্পূৰ্ণ কাহিনী মহাভাৰতত উল্লেখ আছে। দোস্ত, এই কাহিনী জনাৰ পিছত আপোনালোকে কি ভাবে, এই নগৰখন সেই সময়ৰ দ্বাৰিকা নগৰী হয় নে নহয়, আপুনি কি ভাবে এটা কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'ত আজিলৈ ইমানেই। যদি ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিল, তেনেহ'লে মোৰ চেনেলটো এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দোস্ত। আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ, জয় অসম দোস্ত।